Welcome to MATHS HSLC. মই দীপাঙ্কৰ আমি অখণ্ড সংখ্যাৰ পাটিগণিতৰ তিনটা ভিডিও অলৰেডি দিছো এটো পাৰ্ট 4 পাৰ্ট কিমান 4 গতিকে আমি পাৰ্ট 4 ত কেটামান কোৱেশ্চন কৰিম 5 মাৰ্কছৰ কোৱেশ্চন কৰিম এনৰ কোৱেশ্চন আহি আছে এতিয়া কথা এটা কও পাৰ্ট 1 পাৰ্ট 2 পাৰ্ট 3 ডেসক্ৰিপচন দি দিম তোমালোকে ভিডিও কিটা ষ্টডি চোৱা নাই চাও বুলি যদি ভাবা চাব পাৰা বলা আমি হেৰি কৰো কোৱেশ্চনবোৰ ষ্টাৰ্ট কৰো বলা সো এটো কোৱেশ্চন ষ্টাৰ্ট কৰিছো 2017 ত আহিছে বহুত ধুনিয়া কোৱেশ্চন 17 ত আহিছে গতিকে বা আশা ৰাখিছো এনেকা কোৱেশ্চন এটা আহিব লাগে লাষ্ট ইয়াৰ আহানে এনেকা কোৱেশ্চন পছুদি দিছে n যিকোনো স্বাভাৱিক সংখ্যা হলে প্ৰমাণ কৰা যে এই ৰাশিটোক 64 এ হৰণ যায় এটা শুনা ৰাশিটো কিহেৰে হৰণ যায় বুলি কৈছে এক মিনিট ওকে ৰাশিটো কিহেৰে হৰণ যায় বুলি কৈছে 64 এ হৰণ যায় বুলি কৈছে মানে এই ৰাশিটোক 64 এ হৰণ যায় বুলি কৈছে এই ৰাশিটো কিহেৰে হৰণ যায় 64 এ হৰণ যায় আৰু কি দিছে n যিকোনো স্বাভাৱিক সংখ্যা আমি তো ওপৰখিনি নপঢ়োই সঁচা কথা এটা যদি কওঁ তোমালোকে খালি এটো চাবা 64 বিভাজ্য ডাইৰেক্ট কৰি যাবা আৰু জানোই ওপৰত কি থাকে এতিয়া স্বাভাৱিক সংখ্যা হলে মানে n টো কি স্বাভাৱিক সংখ্যা মানে কি জানানে এই 3 এই যেটো ৰাশি আছে ইয়াত যদি এবাৰ 1 বহুৱা ইয়াত 1 এই গুটে ৰাশিটো ধৰা 1 বহাই দিলা কি বহাই দিলা 1 বহালে এনসাৰ এটা ওলাব না নোলায় এই যেটো এনসাৰ ওলাব তাক 64 এ হৰণ যাব বুজি পাছনে মই কি কৈছো নেক্সট যদি আকৌ 2 বহুৱা 2 বহালে কি হ'ব যেটো ৰাশি ওলাব তাক আকৌ 64 এ হৰণ যাব 3 বহুৱা তাকো যাব 4 5 6 7 8 100 200 500 1000 যিয়ে নবহুৱা সেই ৰাশিটো কিহেৰে হৰণ যায় 64 গতিকে আমি প্ৰমাণটো কেনেকৈ কৰিম চোন বহুত ধুনিয়া প্ৰমাণ আগৰ অংকটোৰ লগত মিল আছে মানে পাৰ্ট 3 কেটামান কোৱেশ্চনৰ লগত এটো অংক মিল আছে সো সলিউশন লিখিলো সলিউশন নহয় কি লিখিব লাগিব প্ৰুফ লিখিব লাগিব মানে এটা আমি প্ৰমাণ কৰিম ন এটা শুনা কি লিখিম প্ৰথমতে কি লিখিবা জানানে ধৰু লিখিবা ধৰু মানে কি লিখিবা লেট লিখিবা ধৰু লিখিবা এটা কি লিখিবা f of n লিখিবা এটা হেগল f of n মানে f মানে হল ফাংশন of n is equal কি লিখিম 3 twice n minus 8n minus 1 part 3 মই এটা ভিডিও দিছিলো part 3 যেটো ভিডিও আছিল তাত চাবাচোন তাত মই কিন্তু হেৰি লিখিছিলো fn লিখাছে fn ইয়াত fn লিখিছো ন তাত sn লিখিছিলো কি লিখিছিলো s মানে সামেশন বুজায় তাত মানে যোগফল বুজায় কি বুজায় যোগফল কিন্তু এতিয়া কি লিখিছো এতিয়া লিখিছো fn টা কি বুজায় ফাংশন বুজায় হা হল মানে এই ফাংশনটো ধৰি লৈছো fn = কিমান এটো এতিয়া কি কৰিবা জানানে একো নাই একেবাৰে সহজ প্ৰথমতে f1 ৰ কাৰণে কৰিবা তাৰ কাৰণে কৰি 1 আগৰ অংকটো হতি মানে সেই আগৰ যিকিটা কনসেপ্ট তাৰ লগত মিল আছে শুনা f1 ৰ কাৰণে কৰিম fk ধৰিম fk + 1 উলিয়াম আকৌ কৈছো 1 প্ৰথমে 1 ৰ কাৰণে কৰিবা মই কৈছো 1 2 3 4 সব কৰি আহিব কিন্তু আমি ফাৰ্স্ট কাৰ কাৰণে কৰো মনত পৰিছে কোনটো পদ্ধতি আগৰ ভিডিওটোত কৰিছিল প্ৰথমে 1 2 3 সব কৰিব কিন্তু ফাৰ্স্ট আমি 1 ৰ কাৰণে কৰিবলে দেখাম এইটো সত্য পিছত k ৰ কাৰণে ধৰি লম k + 1 টো কৰি দিম গম পাইছনে হেতু k + 1 এ কৰিছিল চাবা দুইফালে কিবা এটা যোগ কৰি লাষ্টত k + 1 উলিয়াইছিলো এটা আমি k + 1 এ কৰিম মানে সিধা সিধি কথা এটা যদি কওঁ প্ৰথমে 1 ৰ কাৰণে কৰিম k ৰ কাৰণে ধৰিম k + 1 উলিয়াম ঠিক আছে তো ওকে ষ্টাৰ্ট কৰা f of 1 লিখিলা তে সসনি ইয়াত বহা 3 ইয়াত কি লিখিম 2 2 লগত কি বহাবা 1 এটা বহাবা ইয়াত 8 দিয়া ইয়াত 1 দিয়া -1 3 to the power 2 গুণে 2 a 8 গুণে 8 -9 -8 -1 এটো যদি যোগবিয়োগ কৰো কিমান হ'ব এটো যোগবিয়োগ কৰিলে কিমান 9 -8 -1 ইকুৱেল কিমান হৈ যাব 0 কিমান হৈ গল 0 এতিয়া আৰু কৰি থাকিব না লাগে এটা চোৱা এই 0 টো এটো কি 0 এই 0 টো হেৰিয়ে হৰণ যায় নে 64 এ হৰণ যায় নে যায় 0 টো 64 এ হৰণ যায় নে শূন্য সকলো সংখ্যাৰে হৰণ যায় গতিকে এখিনি লিখিব পাৰা f1 কিহেৰে হৰণ যায় 64 এৰে বিভাজ্য অকন ষ্টাইলত লিখিম ন আমি কি বুলি কৈছো আমি যদি নিজৰ ভাষাত কম এনেকে প্ৰথমে এনেকে কম শূন্য 64 এ হৰণ যায় ইয়াতো শূন্য 64 এ হৰণ যায় বুলি লিখো না অকমান ষ্টাইল হজাম কেনেকে লিখিম লিখিব পাৰা শূন্য 64 এ বিভাজ্য বা এনেকে লিখিব ডাইৰেক্ট লিখিছো এই গুটে ৰাখিটো লিখিছো f of 1 মানে শূন্য মানে এটো যদি আহি থাকে f1 নহব জানো গতিকে f of 1 নক কিহেৰে হৰণ যায় 64 এ বিভাজ্য মানে শূন্য হৰণ যায় মানে f of 1 কে হৰণ নাযায় জানো তাকে লিখিছো এটো লিখা নাই আৰু এটো লিখিছো গতিকে f of 1 কিহেৰে হৰণ যায় 64 এতিয়া কি ধৰিম জানা f of k লিখিবা তলে তলে লিখিছো মই কাখতে লিখিছো f of k এক মিনিট f of 1 64 এ বিভাজ্য মানে কিবা এটা ওলাল 0 ওলাল গতিকে লিখিলা এটা f1 কি গম পালা 0 64 হৰণ যায় লিখিলা f of 1 কি 64 এ বিভাজ্য এতিয়া কি লিখিব শুনাছোন দে এতিয়া এখিনি ধৰিবা ধৰু আকৌ ধৰিবা কি ধৰিবা এটো ধৰিছিলো দেই স্টাৰ্টিং হৈছে এখিনি পাহে যদি চাবলে যদি আমি মনত ৰাখো f of 1 ৰ কাৰণে কৰিম f of k ধৰিম f of k + 1 উলিয়াম এটা ধৰু কি লিখিম শুনাছোন ধৰু f of k 64 এ বিভাজ্য বুলি আগতে আমি ধৰি লম যে f of k টো কিহেৰে হৰণ যায় এই লাইনটো অলপ মনত ৰাখিবা f of 1 ৰ কাৰণে কৰিলা f of k টো ধৰি লবা যে f of k কিহেৰে বিভাজ্য 64 এ বিভাজ্য এটা কৰাছোন একেবাৰে যদি কৰি যাও
একেবাৰে যদি কৰি যাওঁ কেনেকৈ লিখিমচোন f of k is equal 3 to the power কি লিখিম twice k minus 8k হ'ব এখিনি কিমান হ'ব 1 minus 1 কোপাইছে সবে বুজি পাইছা কিন্তু এখিনি লিখি পালে এইখিনিতে কি লিখিম মই কিন্তু কিতাপৰ নিয়মত কৰা নাই হা অকমান মই কিবা বেলেগ এটা নিয়মত কৰিছো কিতাপত অকন বেলেগকে কৰা হৈ আছে তেনেকেও কৰিব পাৰে একো প্ৰবলেম নাই কৰিলে হ'ল এটো অংক কিন্তু ভাল পাবা যদি বুজি পা ভাল পাবা আৰু যদি জানা তে কিন্তু এটো মূৰত সোমাব নালাগে কাৰণ এক্সামলৈ আৰু বেছি দিন নাই শুনা এটো লিখিলা এখিনি ইজুকেল কি লিখিব পাৰা না এখিনি ইজুকেল লিখিব পাৰো আমি লিখি লম এখিনি লিখি ললো কে লিখিছো কাৰণ ইয়াত কে লিখি গুটেখিনি কৰি ললো লিখি পেলাই এটো ইজুকেল এটা দিবা ইজুকেল দি পেলাই কি লিখিবা জানা এখিনিতে লিখিবা 64p কি লিখিবা 64p কিয় লিখিলো জানা নে মানে মই আগতেই ধৰি লৈছো যে f of k কিহেৰে হৰণ যায় 64 এ হৰণ যায় মানে এই সংখ্যাটোত ভাবাচোন এই সংখ্যাটোত কিহেৰে হৰণ যায় 64 এ হৰণ যায় তে এই সংখ্যাটোত চাগে k এটা সোমাই কি সৰি 64 এটা সোমাই আছে এই গুটে সংখ্যাটোত 64 এটা সোমাই আছে তে গুটে ভাবি ললো ইয়াত 64 এটা আছে p মানে এই গুটেখিনি সংখ্যা হলনি মই 64p ভাবি ললো মানে এই গুটে সংখ্যাটোত যদি ভাবি লও এই গুটে সংখ্যাটোত যদি 64 এটা উলিয়াই আনিব পাৰো তে 64 এ বিভাজ্য হৈ নাযাব জানো নিশ্চয় যাব গটিকে কি কৰিবা জিয়ে নাথাকক এনেকুৱা মই এটা কথা কৈছো যদি 7 এৰে হৰণ যোৱা কথা কলেবা কৰিম নেক্সট অংকত আমি গম পাই থাকিম গটিকে জি থাকিব হেতু লিখিবলে p লিখিবা খালি কালি কাখত এটা লিখিব লাগিব p belongs to কি লিখিব লাগিব z p belongs to কি লিখিব লাগিব z মানে p টো ক'ত আছে z ত p এটা কি সংখ্যা হ'ব লাগিব অখণ্ড সংখ্যা ঠিক আছে এতিয়া চোৱা এতিয়া কাৰ কাৰণে কৰিবা কচোন এতিয়া কাৰ কাৰণে কৰিম এইটো ডাস্টাৰ নাই এখিনি মুছি দিলো হা এতিয়া কাৰ কাৰণে কৰিম কচোন এতিয়া কৰিম এখিনি বা কৈছো এতিয়া কৰিম f of k plus 1 কি লিখিম f of k plus 1 কি কৰিম f of k plus শুনা এখিনিত কি কৰিম এতিয়া শুনাচোন এখিনি কৰিলা কৰি পেলাই ইয়াত এটা কাম কৰিবলৈ থাকি গল কি কামটো কৰিম শুনাচোন এনেকুৱা যেতিয়া f of k মান উলিয়াবা f of k যে এখিনি লিখিবা 64 লিখি ইয়াত কি কৰিবা প্ৰথমতে যেটো বস্তু থাকে সেই মানটো উলিয়াই লবা সদায় প্ৰথমতে যেটো বস্তু থাকে সেই মানটো কি কৰিলাম প্ৰথমে যেটো বস্তু থাকে সেই বস্তুৰ মানটো উলিয়ালাম ইয়াত কি আছে 3 to the power twice k তে 3 to the power twice k is equal 64p minus 8k sorry minus 8 নহয় plus 8k plus 1 কোপাই যে বুজি পাছো 3 to the power twice k is equal এখিনি লিখি দিম মানে 3 to the power মই কৈছো প্ৰথমে যেটো থাকে হেতু মান উলিয়াই লবা তাৰছত আমি মানটো বহাই দিম মানে একদম ধুনীয়াকৈ ওলাই যাব চাবা অংকটো বহুত সৰু ইয়াত বৰ্ডত কৈছো কাৰণে ডাঙৰ আখৰ দেখিবা বহুত সহজত ওলাব 5 মাৰ্ক এটা পটককে পাই যাম যদি আহি যায় তে কি হল এখিনি লাগে এতিয়া 3 to the power twice কে মান ৰেডি কৰি থৈ দিছো আমি মান বহাম সোৱা কেনেকৈ বহাম এতিয়া কি কৰিবা জানা এতিয়া f of k plus 1 উলিয়াবা ইয়াত লিখিবা এতিয়া f of k plus 1 is equal দিয়া আগৰ নিচিনাকৈ লিখা কি আছিল এটো ন 3 to the power 2 এবা k plus 1 আছে না k plus 1 লিখা বুজি পাছ না কেনেকৈ কৈছো 8 ইয়াত কি লিখিম k plus 1 মাইনাস কি লিখিম 1 বুজি পাছ না মই কি কৰিলো আকৌ যদি মই কম প্ৰথমে 1 ৰ কাৰণে কৰিলা সেকেন্ড f of প্ৰথমে কি কৰিলা f of 1 ৰ কাৰণে কৰিলা তাৰছত f of k কাৰণে ধৰিলা এটা f of k plus 1 ৰ কাৰণে কৈছো f of k টো যেতিয়া ধৰিবা তাত যেটো প্ৰথমে থাকে তাৰ মানটো উলিয়াই লম কি মান উলিয়াই লম প্ৰথমে যেটো থাকে তাৰ মানটো উলিয়াই লম বহি যেতিয়া কৰিছা দেখিবা অংকটো বহুত সৰু এতিয়া কি কৰিম শুনা এখিনি লেকে লিখিলা এতিয়া এই অংকটো ব্ৰেক কৰিম এই অংকটো কেনেকৈ ব্ৰেক কৰিম 3 to the power twice k plus 2 সবে একদম ধুনিয়াকৈ বুজি পাইছা এটো কোপা আহিছে পাইছো বুজি ব্ৰেক কৰিলো এটো কেনেকৈ লিখিব পাৰি এটো এনেকৈ লিখিব নহয় নে 8k minus क्या होगा 8 होगा ना 8 হবো এফালে কি দিলো মাইনাস সবে বুজি পাইছা পাইছো ন এতিয়া শুনা তুমি কি ৰেডি কৰি থাছা 3 to the power twice কে 8 বস্তুটো 3 to the power twice কে বনাই লোৱা কিয় বনাই লম যাতে মানটো আমি বহাব পাৰো ইয়াততে মান বহাব নোৱাৰো ন গতিকে এটো এনেকৈ লিখিব নছে এইটোৱে মেইন এই লাইনটো যদি বনাব পাৰা অংকটো কৰিব পাৰিলবা তলত আৰু কোন কিবা এটা মিলাব লাগে এই লাইনটো কিয় নোৱাৰিবা তোমালোকে পাৰিবাচোন 3 to the power twice কে এটো এনেকৈ লিখিব নহয় ইনটু 3 স্কয়াৰ কিয় 3 লগত এনেকৈ লিখিব নহয় 3 to the power ধৰা 2 plus 5 আছে এটা এনেকৈ লিখিব 2 sorry 2 to the power 2 plus 5 আছে এনেকৈ 2 to the power 2 মানে 2 স্কয়াৰ ইনটু 2 to the power 5 আমি এক্সট্ৰা কে লিখিব পাম সেম হেতুৱে এক্সট্ৰা কে লিখিলো মাইনাস কি লিখিলো 8k মাইনাস এটো কিমান হৈ যাব মাইনাস হৈ গল 9 ঠিক আছে ৰাস্তাটো হাততে নাই এটো মুছিলো হা এখিনি মুছি লৈছো সমান চিন দিয়া কি কৰিম কোৱাচোন এতিয়া এই 3 to the power twice কে হলনি এই মানখিনি বহাই দিয়া 3 to the power twice কে হলনি কি কৰিম মানখিনি বহাই দিয়া 64 p plus কিমান 8k plus কিমান 1 ইয়াত ব্ৰেকেট এটা দিলা ধুনিয়াকে এটো লিখি থলা লাগিলে 1 ইকুৱেশ্যন 1 কাখ লিখি দিম from 1 বুলি হল 3 to the power twice কে হলনি মান বহালা এখিনি কি লিখিম 3 স্কয়াৰ লিখা মাইনাস কি লিখিম 8k minus 9 হৈ গল তলৰখিনি মুছি দিও না এখিনি এটা কোনো কাম নাই হা আৰু এখিনি লিখিব পাৰা কি বুলি from 1 কাৰণ কোৰ পৰা আহিছে বস্তুখিনি
ফ্ৰম ক'ৰ পৰা আহিছে ফ্ৰম 1 ৰ পৰা আহিছে ন বুজি পালো ধুনিয়াকে এটা চোৱাচোন এতিয়া কি কৰিম 3 স্কয়াৰ আছে এই 3 স্কয়াৰটো ইয়াৰ লগতো পূৰণ কৰা ইয়াৰ লগতো পূৰণ আমি কি ক'ব গৈছো জানা গুটে অংকটোৰ শেষত মানে 64 এটা উলিয়াব ট্ৰাই কৰি আছো 64 এটা যদি বাহিৰলৈ ওলাই আহে আমি 64 ক কি কৰিব পাৰো 64 ক 64 এ বিভাজ্য হৈ যায় মানে জিনা হাতৰ বিভাজ্য হাতৰ কথা যদি ভাবো আমি 7 এটা উলিয়াব ট্ৰাই কৰিম 12 কথা যদি ভাবো 12 উলিয়াব ট্ৰাই কৰিম 16 কথা যদি ভাবো 16 এটা উলিয়াব ট্ৰাই কৰিম ঠিক আছে এটা চোৱা 3 স্কয়াৰ যদি এটো কেনে কৰিম এনেকে কৰিব মানে 64p * 3 স্কয়াৰ 3 স্কয়াৰ মানে কিমান 9 হৈ আছে এনেকে লিখি থলে কোনো প্ৰবলেম নাই একে কথা ন এনেকে পূৰণ কৰিবলৈ পূৰণ কৰি দিব মই পূৰণ নকৰো থাকক এটো এনেকে লিখিব মানে 8k একেবাৰে লিখুনে 3 স্কয়াৰ মানে কিমান 9 এখিনি 9 লিখিছো হা একোটো প্ৰবলেম নাই 64p 9 কোনে কি কাটিব পাৰিব এখিনি ডট এটা দিলে এখিনি ডট নে পূৰণ হৈ আছে গটেকিনা 8k ইনটু হৈ আছে ন নি দিলে হ'ব প্লাস এখিনি 8k ইনটু কি লিখিব পাৰি 9 এটো 9 তো এনেকে লিখি থৈ দিবা প্লাস কিমান লিখিব পাৰি এখিনি 9 বুজি পাইছো কপা আহিছে 8k - 9 এইটো 9 লগত এটো 9 মৰিব বুজি পাইছো কিয় মৰিলে এটা চোৱা সো এইখিনিত 64 এটা ওলাই আছে বুজি পাছনি ইয়াত 64 এটা ওলাই আছে গটিকে এইখিনিত যদি আমি কিবা এটা কৈ 64 এটা আনিব পাৰো আমাৰ মিলি যাব সচোন এইখিনিত আমি তুমি 64 লগত 9 টো পূৰণ কৰ বুলি পূৰণ কৰিব পাৰা মই নকৰো থাক কিয়নো পূৰণ কৰো থাকক এনেকৈ থাকক 64p * 9.9 থাকক থাকিব দিয়া যদি পূৰণ কম বুলি ভাবা কৰিব পাৰিবা এতিয়া শুনাচোন এইখিনিত অকণমান মন দিবা ইয়াত কি আছে 8k এনেকৈ ইয়াত বস্তুত মানে দুই ধৰণে ভাবিব পাৰি তোমালোকে কেনেকৈ ভাবিবা চাবাচোন ইয়াচোন 8k কেটা আছে মই যদি অকল 8k কথা ভাবো 8k কেটা আছে ইয়াত 9টা আছে ইয়াত 8k কেটা আছে এটা আছে অকল দেখোন twice x ইয়াত x কেটা আছে এটা আছে twice x কেটা আছে ইয়াত মই x কৈছো ইয়াত x কেটা আছে দুটা আছে ইয়াত x কেটা আছে এটা আছে এতিয়া মই ইয়াত x ৰ কথা কৈছো x ৰ কথা কোৱা নাই হা ইয়াত যদি মই কওঁ k কেটা আছে k 8টা আছে k কেটা আছে 8টা আছে এটো যদি কওঁ k কেটা আছে 9 গুণ কিমান 72 k 72টা আছে কেটা আছে 72টা তাকে এনেকৈ কৰিব নোৱাৰো নে 8k ইয়াত 8k কেটা আছে 9টা আছে ইয়াত 8k কেটা আছে এটা আছে টোটাল k কেটা হৈ গল কোৱাচোন টোটাল k কেটা হৈ যাব 7টা k হৈ যাব কেটা কোৱাচোন ইয়াত 9টা k আছে ইয়াত এটা k আছে 9টা পৰা এটা গুছি গল কিবা 7 8k এনেকৈ লিখি দিব পাৰি 9 গুণ আকৌ 72 হৈছে চোৱা বুজি পাছ না কি তো ডাইৰেক্ট কৰিছো মই তাকে যদি আকৌ বুলে দিগদাৰ পোৱা পূৰণ কৰিলেও কৰি দিবা তেতিয়াতো এটা লাইন কৰিব লাগিব 9 গুণ কিমান হৈ যায় 72k কৰো 9 গুণ কিমান 72k মাইনাস কিমান 8k কৰিব পৰা এনেকৈ একো নাই আইটো পূৰণ কৰা নাই হা পূৰণটো কৰিলে কি হ'ব এই কৈ থাকিলে অকল সময়হে লাগে নাই মই একদম ষ্টেপ ওয়াইজ বুজাইছো না কোৱেশ্যনটো অকল টাইমটো অকল বেছি লাগিছে হা 64 ক 9 থাক নকৰো কি দৰকাৰ পৰিছে মই এইটো পূৰণ কৰিবলৈ থাকক 78 ৰ পৰা 8 গুছি গল কিমান থাকিব 64 থাকিব কিমান থাকিব 64 চোৱাচোন ইয়াতো 64 এটা ৰখি আছে ইয়াতো 64 এটা ৰখি আছে কাটোকে আছে গতিকে কি কৰা 64 এটা উলিয়াই দিয়া ইয়াত 64 এটা উলিয়াই দিয়া ইয়াত কি লিখিমচোন এইটো p9 আছে না বুজি পালো মই কেনে ৰাখিছো এটা p9 নিলিখো এতিয়া মই ষ্টাইলত লিখিম 9p লিখিম হয় নহয় 9 অকণ আগত লিখিম কাৰণ আমি এনেকৈ লিখো পাইছে তেতিয়া মই x2 লিখো কিন্তু এটো লিখিলে ভুল দিব নোৱাৰে হয় নাই 9p গতিকে এটো কি লিখিম এখিনি লিখিম k মানে 64 এটা কমন ললা এটা কি লিখিব পাৰিবা এটাকে গম পাখলো 64 আহি গল গতিকে এই সংখ্যাটো কি হয় 64 হৈছে এটাকে a k + 1 ন কিহেৰে হৰণ যায় 64 এৰে কি হৈ গল বিভাজ্যতে প্ৰমাণিত হৈ গল এটাকে লিখিবা এখিনি ফৰ্মুলা লিখিছো ন লিখিছো এটা ফৰ্মুলা লিখিছো হা এটাকে ইমান এই গুটে ৰাখিটো 64 এৰে বিভাজ্য কাম খতম লিখি দিবা আৰু লাষ্টত বুজি পালো নে মই কি কলো গতিকে এইখিনি অকমান চাবা এইখিনি কোনটো লাইন চাব লাগিব প্ৰথম কথা হল ইয়াত কি কবলে এই বস্তুটোত মানটো বহায় এই বস্তুটোত কি বহায় মান বহায় আৰু ইয়াত কাটাকুটি কৰিছো এটো লগত যদি তুমি 64 টো পূৰণ কৰি দিয়া একো প্ৰবলেম নাই তুমি পূৰণ কৰিলে আকৌ কমন লেভেল আকৌ উলিয়াবলে মই গমে পাই আছো মই আগতে গম পাওঁ যে এটো কম পূৰণ কৰি লাভ নাই কাৰণ যদি তুমি পূৰণ কৰা আকৌ পিছত 64 এটা উলিয়াব লাগিব কাৰণ আকৌ হৰণ কৰিব লাগিব গতিকে মই হেতু কাম একানে নকৰিলোৱে আৰু এফালৰখিনি কি কৰিছো একেবাৰে বুজি পাই আছো এতকে ইয়াত মই কেনেকৈ ভাবিছো মই যদি ডাইৰেক্ট কোন 64 টো কবা আহিছাচোন এনেকৈ ভাবিব পাৰি এটো চোৱা 8k ইয়াত আহি আছে কিমান 8k ইয়াত 8k কেটা আছে 9টা ইয়াত 8k কেটা আছে ইয়াত 8k এটা আছে মই উল্টা এটো নিয়মত ভাবা নাই হা মই এটো নিয়মত ভাবা নাই 8k কেটা আছে 9টা ইয়াত 8k কেটা আছে 8k কথা কৈছো 8k আছে এটা 8k আছে কেটা 9টা 8k কেটা আছে 9টা 8k ৰ পৰা 9টা 8k ৰ পৰা অকল 8k দেই 9টা 8k ৰ পৰা এটা 8k গুছি গল এটা 8k এটো এটা 8k তে কেটা থাকিলে 7টা 8k কেটা 7টা 8k টা 8 গুণ কিমান হৈ যাব 72 তেনেকেও ভাবিব পাৰা গম পাইছনে গতিকে এটো কেনেকৈ ভাবিবা গতিকে এটো আনসাৰ হ'ব কিমান হৈ গল আনসাৰ এটো আৰু কি আনসাৰ প্ৰমাণহে কৰিব দিছে গতিকে ধুনীয়া আনসাৰ হলে কৈ চালে কৰিব পাৰা বলা আমি নেক্সট কোৱেশ্চন এটা এডুকেশ্যন কি ভাৰিছে 2016 ত সোৱা মোৰ মৰমৰ ছাত্ৰ ছাত্ৰীখিনি এটো অংক কি ধুনীয়া আগৰ অংকটো যদি পাৰে এটো অংক তোমালোকে নিজে পাৰিবা এতিয়া আগৰ অংকটো যদি কনসেপ্টটো ক্লিয়াৰ হৈ গল এটো পাৰিম কি কৰিম কোৱাচোন আকৌ একে প্ৰুফ লিখিবা
কিহৰ কাৰণে কৰিবা প্ৰথমে f অফ এই সৰি লিখা ভুল গ'ল প্ৰথমে কি লিখি লেট লিখিবা অথনি ধৰি লিখিছে বা লেট লিখিছো হা ষ্টেণ্ডাৰ্ড আমি এখন ইংলিছত আহিছো কি লিখিবা আৰু কি হৈছে কি লিখিম কি কৈছিল লিখিছিলো f অফ কি লিখিম এবাৰ f of n ইকুৱেল কি আছিল লিখা 3 টু দি পাৱাৰ কিমান 3n প্ৰশ্ন পঢ়ি থকা নাই হা 2 টু দি পাৱাৰ n + 1 কিহেৰে হৈছে পাছেৰে হৰণ যায় ঠিক আছে প্ৰথমে লিখি ললা কৰিবা কাৰ কাৰণে বা ফাৰ্স্ট কাৰ কাৰণে কৰিম f of 1 ৰ কাৰণে কৰিম f of 1 কি সবতে 1 বহাই দিয়া 3 1 + 1 + 2 1 + 1 3 গুণে 3 গুণে 3 ওপৰত আহি যাব 4 ইয়াত আহিব 2 ঠিক আছে নহয় একো প্ৰবলেমটো হোৱা নাই এক একে 2 হ'ব 3 4টা পূৰণ কৰিলে 3 গুণ 9 9 গুণ কিমান 81 এফালে হৈ গ'ল 4 হৈ গয়া 85 খিনি লিখিম 85 কিহেৰে পাছেৰ হৰণ যায় যায় দেখোন 85 পাছেৰে জানিলা 85 পাছেৰ হৰণ যায় কি লিখিম f of 1 কিহেৰে হৰণ যায় f of 1 পাছেৰে বিভাজ্য আৰু কৰি এটো নাথাকো ঠিক আছে বুজি পালো মই কি কলো f of 1 কৰিলো এটা কাৰ কাৰণে কৰিম কোৱাচোন এতিয়া কাৰ কাৰণে কৰিম হেতু হল এতিয়া কিহৰ কাৰণে কৰিলো প্ৰথমে এখিনি কৰিলো এতিয়া আমি কি কৰিম মানে f of 1 ৰ কাৰণেটো কৰিলো কৈ পেলাই লিখিলো f of 1 ক হেৰিয়ে হৰণ যায় কি হেৰি হৰণ যায় পাছেৰে হৰণ যায় এটা কি কৰিম হেতু লাইন কিহৰ পিছতে কি লিখিম ধৰু আকৌ ধৰু লিখিম হা আকৌ ধৰু এবাৰ লেট লিখিছে লেট ইংলিশ লিখে দুইটা ইংলিশ লিখিম এটো মই ধৰু কৰিছো ধৰু কি লিখিবা f of k কিহেৰে হৰণ যায় f of k কিহেৰে বিভাজ্য বুলি লিখিলাম f of k কিহেৰে বিভাজ্য পাছেৰে বিভাজ্য বুলি আগতে লিখিলাম কিহেৰে বিভাজ্য পাছেৰে বিভাজ্য বুলি আগতে লিখিলাম f of k কিহেৰে বিভাজ্য পাছেৰে বিভাজ্য বুলি ধৰি ললো এতিয়া f of k যে পাছেৰে বিভাজ্য আমি কি লিখিম f of k = কি লিখিম ডাইৰেক্ট লিখিম 3 টু দি পাৱাৰ ইয়াত মানকিটা বহাই যোৱা k এখন k খালি বহাই যোৱা twice k + 1 * 2 k + 1 অংকটো ধুনিয়াকে এখন বহি ধুনিয়াকে যদি পাতিটা দেখা গম পাই যাবা হা ইয়াত মই এখিনিটো কৰি আগৰ অংকটোৰ লগত লিংক লগাবা দে আগৰ অংকটো যদি কনসেপ্ট ক্লিয়াৰ থাকে এটো বুজি পাম কাৰণ কিয় মই লিখা কৰাখিনি ইমান কৰা নাই কাৰণ f of 1 কৰিলো কৈ পেলাই বা কা কৈছো f of k লিখি আছো কথাটো কোন বুজিব ট্ৰাই কৰিবা দে যিমান বাৰো সোনকালে কৰিব লাগে ন আমি এটো ইমান সময় নাই গতিকে যদি কম সময়তে বেছি কথা পোৱা লিখি থাকিলে যথেষ্টখিনি সময় লাগিব বৰাবলা স্টাৰ্ট কি হৈছে চোৱা k লিখিলো 3 টু দি পাৱাৰ twice k + 1 লিখিলা আৰু কি f of কি লিখিলো 2 লিখি এনখলনি কি লিখিলো k + 1 ঠিক আছে ঠিক আছে এতিয়া এখিনিত কি লিখিলাম অথনি কি লিখিলো 64p লিখিলো ছিলে বা কি লিখিলাম কোন খিনি यहाँ पे क्या लिखेंगे 5p क्या लिखेंगे 5p কাখত লিখি দিবা p belongs to কি z বুজি পালো নে কি লিখিলো অথনি 64p লিখিছিল এটা কি লিখিলো 5p কিয় কও এই গুটে সংখ্যাটো আগত 5 এটা থাকিব এই গুটে সংখ্যাটো যদি 5 এটা আছে গুটে সংখ্যাটো 5p বুলি গুটে সংখ্যাটো 5p মানে সংখ্যাটো আছে 5 এটা আহি যাব তেতিয়া সংখ্যাটো কি হয় পাছেৰ হৰণ যাব বুজি পাছনে মানে অংকটো যদি শেষৰ ফালে যদি ভাবা লাষ্টত কি আনিব লাগিব আমি 5 এটা এবাৰ আনিব লাগিব বলা এটা এখিনি কৰিলো এটা কাৰ কাৰণে কৰিবা কৰিছো আৰু f of k + 1 এটা কে দিলা f of k + 1 কৰা কেনে কৰিম ইয়াত মানবিলাক বহাই দিয়া 3 টু দি পাৱাৰ কি নকৰিলো কোৱাচোন কি নকৰিলো এখিনিত 5p কৰিলো 5p কৰাৰ পিছতে কি ভাবিম কিহৰ মান উলিয়ালাম এই কোণৰ মান উলিয়ালাম মনত পৰিছে নে অথনি অংকটো এই কোণৰ মান উলিয়ালাম কোন কোণৰ মান উলিয়ালাম এই কোণৰ মান উলিয়ালাম এইখন উলিয়াই পেলাই কাৰণ হেতু অংকত পটকে কৰা মনত পৰি গ'ল মোৰ কেনেকৈ মনত পৰি তাত যেতিয়া মই পাতিম তাত মানটো বহাব লাগিব গতিকে ইয়াৰ মানটো উলিয়াই ল'ব লাগিব নহয় কেনেকৈ উলিয়াম একেবাৰে সহজ 3 টু দি পাৱাৰ twice k + 1 = 5p - 2k + 1 2k + 1 থৈ দিয়া আৰু এটা এটো পাতি থৈ দিলা এটা চোৱা কি কৰিবা এটা এটাকে দিয়া f of কাৰ কাৰণে কৰিবা k + 1 কেনে কৰিম চোৱা k + 1 আছে একো নাই ইয়াত খালি n ৰ জাগাত কি বহাম k + 1 3 লিখা 3 টু দি পাৱাৰ কি লিখিম k + 1 + 1 + 2 টু দি পাৱাৰ k + 1 + 1 ঠিক আছে একদম সহজ দে একদম সহজ যে খালি মান বিলাক পঢ়াইছো চাবা বহুত সহজ এটা চোৱা এখিনি লাগে গল এতিয়া মানটো বহাব লাগিব এখিনি মান এখিনি ইমপ্লাইজ হ'ব হা এখিনি ইমপ্লাইজ হ'ব এখিনি ইমপ্লাইজ নিদিলেও দিব পাৰা গুটেটো এটা নাই দিও বুলি দিব পাৰা কোনে এটা হৈছে এইখিনিত আমি কি কৰিম এখিনি ভাঙিম কি কৰিম ভাঙিম কেনে ভাঙাচোন 3 লিখিলা কি লিখিম 3 অংকটো মোৰ কৰবাত কিবা এটা নহয় কিবা এটা নিচিনা লাগিছে কি লাগিছে কোৱাচোন এটো 3n আছিল ন এইখিনি এটো কি হ'ব লাগিছিল এটো 3n হ'ব মানে 3k হ'ব ন 3k হ'ব ন এটো 3k বুজি পাছনে কি 3k হ'ব লিখা মোক ভুল হৈ গ'ল এটো কি হ'ব 3k হ'ব ঠিক আছে হৈ গ'ল 3k এটা চোৱা মই কেনে গম পালো কোন 3k মানটো বহাবলে মান নাই দেখোন 3k 3 বা 2k আছে হয় ভুল হৈ আছে বুজি পাছনে আপোনালোকে গম পায় ন তো চোৱা এটো হল কেতিয়াবা এনেকুৱা হয় আৰু চোৱা 3 টু দি পাৱাৰ এখিনি ওপৰত আছে না এটা বেক কৰা 3 টু দি পাৱাৰ k + 3 + 1 বুজি পাইছো একদম সহজ 2k + 1 + 1 বুজি পাইছো কিয় না পাম সব চুকা আছে 3 টু দি পাৱাৰ এখিনিত কি লিখিম 3k + 4 3k + 4 কো পাইছে বুজি পাইছো 2 লিখিলো k + 1 সৰি k + 1 লিখো k + কি লিখিম 2 বুজি পালনে কো পাহিল সিও বুজি পাইছা এতিয়া চোৱা এখিনিত মই এখিনি কাম এখিনিত কৰো নে এখিনিত কৰো
এইখিনিতে কৰোঁ হা এইখিনি কৰিছোঁ চোৱা এইখিনি ইয়াৰ পিছৰখিনি কৰিছোঁ হা সমান চিন দিলোঁ মই তোমালোকে সজাই পৰাই কৰিবা আৰু এতিয়া শুনাচোন মই কি কৰিম এই বস্তুটোক এইটোৰ নিচিনা সজাম কোনটো নিচিনা এইটো হান কাৰণ এই মানটো এই মানটো বহাবতো লাগিব এই মানটো এইখিনি বহাব লাগিব বহাবলৈ হ'লে ইয়াততো সেই বস্তুখিনি থাকিব লাগিব ন মানে অথনি মিলাইছিলোঁ এতিয়া চোৱা অথনি মানটো ৰেডি হৈ আছিল নেকি এতিয়া চোন ইয়াত চোৱা আমাৰ হাতত 3 আছে 3 আছে ওপৰত 3k 3k আছে কিন্তু প্লাছ 1 হ'লেহে বহাব পাৰিম ইয়াত আছে কিমান 4 গতিকে আমি এনেকুৱা কৰিব নোৱাৰোঁ নে 3 টু দি পাৱাৰ 3k প্লাছ 1 মানে ইয়াত এক্সট্ৰাকে কি লিখিব 3 এটা লিখি থ'ব পাৰা নোৱাৰা নহ'লে কিছুমানে ডাইৰেক্ট কৰিব মানে কেনেকৈ লিখিব এনেকৈ লিখি দিব পাৰোঁনে 3 টু দি পাৱাৰ 3 বুজি পাইছনে মই কি ক'লোঁ মানে কি ইয়াত এইটো আছে নাই এইটো 3k প্লাছ 4 আছে 4ত যদি মই এক্সট্ৰাকৈ ভাবোঁ 4টোত কি সোমাব 1 প্লাছ 3 লিখিছোঁ 1টো কিয় লিখিছোঁ যাতে এই বস্তুখিনি 3k প্লাছ 1টো কোন এইটোৰ লগত মিলি যায় কোনটো 3k প্লাছ 1টো এইটোৰ লগত মিলি যায় 3k প্লাছ 1 বাকী কিমান থাকিল প্লাছ 3 মানে কিমান সেইটো কেনেকৈ লিখিব 3 কিউব লিখিব নোৱাৰি জানো এক্সট্ৰা কৈ দিছোঁ কি কৈছোঁ এক্সট্ৰা তেতিয়াহে মানটো বহাব পাৰিবা গতিকে কি লিখিম 3 কিউব বুজি পাইছনে কি ক'লোঁ এতিয়া শুনা কাষত কি আছে লিখা 2 টু দি পাৱাৰ k প্লাছ 2 2 টু দি পাৱাৰ k প্লাছ 2 ঠিক আছে এতিয়া মানটো বহাই দিয়া কাৰ মানটো বহাম এতিয়া মানটো বহাম চব মুছি দিম হা 3 টু দি পাৱাৰ এইখিনি মান বহাই দিব পাৰিম নে নোৱাৰিম এতিয়া কিমান এইটো চোৱা এইখিনি আছে গতিকে কি লিখিম 5p মাইনাছ 2 টু দি পাৱাৰ k প্লাছ 1 এতিয়া বেকেট এটা দিওঁ কিয় বেকেট দিম কৈছোঁ কাষত 3 কিউবটো কাষতে লিখি থ'লোঁ কাষত লিখিলোঁ 2 টু দি পাৱাৰ k প্লাছ 2 মই কাষৰখিনি মুছি দিওঁ হা দেখি পেলাই মাথাটোহে গৰম হয় এসোপা এতিয়া তোমালোকে ধুনীয়াকৈ সজাই পকাই ল'বা আমি একদম পুৰা ষ্টেপ ৱাইজ কৰি থকা নাই আৰু কৰি থাকিলে যথেষ্টখিনি সময় লাগিব ন খালি মই বুজোৱাত গুৰুত্ব দি আছোঁ হ'ল এতিয়া চোৱা এইখিনিলৈকে কৰিলোঁ কৰি পেলাই এতিয়া কি কৰিম শুনাচোন এইখিনিত এইটো 5p লিখা হ'ল এইটো মাইনাছ 2 টু দি পাৱাৰ k প্লাছ 1 লিখিলোঁ 3 কিউব মানে কিমান 9 লিখি থোৱা এবাৰ লিখিছোঁ একোৱে কৰা নাই কওঁ বুলি কিছুমানে এটা লাইনতে কৰিব k প্লাছ 2 লিখিলা এতিয়া শুনা এই 9টো পূৰণ কৰা নকওঁ বুলি অথনি এনেকৈ ৰাখি থৈ দিব পাৰা 5p × 9 মইতো ৰাখিয়ে থৈ দিওঁ 5p × 9 আৰু 9 5 গুণ 45 লিখোঁ বুলি লিখিব পাৰা এইটো কি লিখিব পাৰা 2k প্লাছ 1 ডট কিমান 9 বুজি পাইছনে কি ধুনীয়াকৈ হৈছে 9টো পূৰণ কৰি আছোঁ এইফালে কি লিখিবা 2k প্লাছ 2 এতিয়া যদি সজাই লিখোঁ এইখিনি বেকেট এটা নিদিলে হ'ব ন কোনো বেকেটৰ প্ৰয়োজন নাই কাৰণ পূৰণ কৰি দিলোঁ এতিয়া চোৱা এইটো অকলশৰীয়া বস্তু 5 ওলাই আছে ই মানে কাৰণ ৰেডি হৈ আছে পাছে কাটিবৰ কাৰণে এতিয়া এই দুটা একে বস্তু এই দুটা বস্তু একলগ কৰিব একে থকা বস্তুকেইটা একলগ কৰিম চোৱা একলগ কৰিবলৈ হ'লে ইয়াত কি আছে এইটো অকণমান মন দিবা এই লাইনটোৱে মেইন এই লাইনটো তুমি যদি বুজি পালা যি অংক নহওক পাৰিমে এই লাইনটোত কি আছে 2 টু দি পাৱাৰ k প্লাছ 1 আছে এইটো যদি 2 টু দি পাৱাৰ k প্লাছ 1 হ'ল হ'লে দুইটা লক্ষ্য পাৰিলোঁ হ'লে নাই পাৰিলোঁ হয় গতিকে কি লিখিম চাওঁচোন দেই চাবা দেই অকণমান মন দিবা নকৰোঁ থাকক এইটো কি লিখিলোঁ 5p কি লিখিলোঁ 9 লিখিলোঁ মাইনাছ 2 টু দি পাৱাৰ k প্লাছ 1 ইনটু 9 লিখিলোঁ এইটো এনেকৈ লিখিব নোৱাৰি 2 টু দি পাৱাৰ k প্লাছ 1 কাৰণ k প্লাছ 1 আছে ইয়াতো k প্লাছ 1 আছে কাষত কি থাকিলে এইখিনি প্লাছ 1 এটা থাকিলে নাই বুজি পাইছনে একে কিমান আছে 2 আমি এফালেও মিলাব লাগিব এইটো কি আছে ইয়াত k প্লাছ 1 আছে মই কিন্তু একদম পুৰা ডিটেইলছত কৈ আছোঁ দেই সেইকাৰণে কৈ আছোঁ কুৱেশ্যনটো কিন্তু পাতি ল'লে দেখিবা একদম টিকলা কুৱেশ্যন মানে চলিউশ্যনটো বহুত সৰু প্ৰুফটো ইয়াত k প্লাছ 1 আছে ইয়াতো মই k প্লাছ 1 বনালোঁ এইটো কি আছে 2 টু দি পাৱাৰ এক্সট্ৰাকৈ আকৌ নকৰোঁ এইটো এনেকৈ আছে 2 টু দি পাৱাৰ k প্লাছ 1 আছে এইটো এনেকৈ লিখিব নোৱাৰোঁ নে 2 টু দি পাৱাৰ k প্লাছ 1 ইনটু 2 টু দি পাৱাৰ 1 পাৰোঁনে নোৱাৰোঁ গতিকে মই একেবাৰে লিখোঁনে এইটো একেবাৰে লিখিছোঁ তোমালোকে লিখিলে আৰু এটা লাইন কৰি ল'বা 2 টু দি পাৱাৰ কি 1 বুজিলোঁ নে ক'ৰপৰা 2 টু দি পাৱাৰ 1 আহিলে এতিয়া শুনা এতিয়া হৈ গ'ল আৰু অংক সেই হৈ গ'ল 2 টু দি পাৱাৰ 1 নিলিখি ডাইৰেক্ট 2 লিখি দিওঁনে 1টো মুচি দিওঁ মানে এটা লাইন কৰি নাথাকোঁ আৰু দিলোঁ হ'ল এতিয়া চোৱা 2 ইয়াত চোৱা ঠিক আছেনে ইয়াত 9 কেইটা আছে कहाँ पे क्या हो गया सर এই ভুল হ'ল নহয় এইটো 3 টু দি পাৱাৰ 3 মানে 9 জানো 3 টু দি পাৱাৰ 3 মানে কিমান 27 3 টু দি পাৱাৰ 3 মানে কিমান 27 মই নিমিলোতে গম পাইছোঁ 3 টু দি পাৱাৰ 3 মানে কিমান 27 তে ইয়াত যদি 27 আহে এইখিনিত কিমান আহিব 27 মই স্কোৱাৰ 3 স্কোৱাৰ মানে 9 পাতি দিলোঁ পটকে গম পাইছেনে 27 এইখিনি কি হ'ব এইখিনি জেগাটো 27 হ'ব না 9 জেগাত খালি 27 হ'ব এইখিনিটো কি হ'ব 27 হ'ব কি হ'ব 27 ঠিক আছে এতিয়া চোৱা কি ধুনীয়া মিলি গ'ল চোন 27 কেইটা আছে আকৌ শুনা মই কৈছোঁ শুনা মই কি ক'ম শুনা 2 টু দি পাৱাৰ k প্লাছ 1 কেইটা আছে 27 টা আছে 2 টু দি পাৱাৰ k প্লাছ 1 কেইটা আছে 27 টা আছে এইটো চোৱা 2 টু দি পাৱাৰ k প্লাছ 1 কেইটা আছে 27 টা আছে
আকৌ চোৱা 2 টু দি পাৱাৰ k + 1 কেটা আছে দুটা আছে তে কেটা থাকিল ইয়াত আছে 27 টা ইয়াত আছে দুটা তে 27 পৰা দুটা গলে কেটা 25 টা ৰেডি পাঁচ ৰেডি তে একেবাৰে যদি কৰো এটো লিখো এবাৰ লিখি থওঁ লিখিবে নেকি 45 লিখা যদি মন যায় আকৌ লিয়াব লাগিব নিলিখিলেও নাই মই লিখি দিছো দিয়া এবাৰ যদি তোমালোকে ভাবা চাই বলে কি কৈ আছে পূৰণ কো যদি কৰিব পা নকাকে ৰাখিব আগতে নকাকে কৈছিলো এটা চোৱা 27 টা আছে কিহৰ 27 টা 2k + এটো খালি চাব জানিলে হ'ল না এটো চাব জানিলে হ'ল প্ৰতিটো অংক যদি কৰা ধুনিয়াকৈ পাৰিম হা 27 টা 2k + 1 27 টা কি 2k + 1 আৰু ইয়াত 2k + 1 কেটা আছে দুটা তে 27 টা 2k + 1 ৰ পৰা দুটা 2k + 1 বিয়োগ কৰিলা কেটা থাকিব মাইনাস বা আছে ডাঙৰ টকত মাইনাস আছে কাৰণে মাইনাস এ আহিব গতিকে কি হ'ব 25 টা k + 1 25 টা 2 টু দি পাৱাৰ কি k + 1 বুজি পালুনে কপা আহিলে চোৱা 2 টু দি পাৱাৰ k + 1 2 টু দি পাৱাৰ k + 1 লিখিলো 27 টা আছিল দুটা গুছি গল কেটা থাকিলে 25 টা हो गया এতিয়া কি কৰিম এতিয়া আকৌ ইফালে যাও পাতিবা দে এইবলা সজাই থাকিবা ইমপ্লাইজ নহয় সমান চিন এটা কি হ'ব 45p লিখিলা 45p লিখিলা মাইনাস দিলা ইয়াত কি লিখিবা 25 2k + 1 এটা কাম কৰো ডাইৰেক্ট কমন লও ডাইৰেক্ট কি কমন লও লাগিব এটা কমন ললে আকৌ ভাবিব লাগিব কি কমন লও 5 এটা কমন লও আকৌ কি কমন লও 5 কমন লও কাৰণ 5 এটা উলিয়াব লাগে ন তে 5 এটা যদি কমন লও 45 বা কিমান হ'ব 5 ইয়াত থাকিব কিমান 9 + 9p আৰু এফালে থাকিব কিমান 5 এটা যদি কমন লও 5 * 2 টু দি পাৱাৰ k + 1 5 ৰেডি হৈ আছে গতিকে কি লিখিব পাৰে এতেকে 5 ৰেডি হৈ আছে গতিকে 5 এ হৰণ কৰিব পাৰিম নে পাও গতিকে f k + 1 ক 5 ৰে বিভাজ্য হৈ গল এতেকে লিখি পালে এই সংখ্যা ৰাশিটো 5 ৰে বিভাজ্য কাম খতম গতিকে এনেকুৱা অংক আহিলে মই ভাবিছো তোমালোকে পাৰিবা পাৰিবা নে নোৱাৰা পাৰিম এতিয়া মই তোমালোক এটা কথা কম হা এই প্ৰশ্নটো বুজি পালো নহয় এই প্ৰশ্নটো এনেকে নিদি চাবা এটা উদাহৰণত অংক আছে এই প্ৰশ্নটো এনেকে নিদি পেলাই কেতিয়াবা এনেকেও দিয়ে কেনেকে দিয়ে এনেকে লিখি দিব 3 টু দি পাৱাৰ 3n + 1 + 2 টু দি পাৱাৰ n + 1 পাঁচটো আগত এনেকে লিখি দিব পাঁচটো কোড লিখি দিব এনেকে লিখি প্ৰুফ দ্যাট এনেকে লিখি দিব আৰু কিবা কিবি অলপ লিখি দিব ধৰা এনেকে দিব তেতিয়াও মিনিংটো একেটা মই কিয় কৈছিলো আগত কৈছো না 5ক এনেকে থাকিলে কি বুজায় আগত ভিডিওটো ধুনীয়া কৈছো এনেকে থাকিলে কি বুজায় 5 লিখিলে নহব 6 হ'ব লাগিব পিছৰ সংখ্যাটো আগৰ ধৰি হৰণ কৰা বুজায় মানে 6 2 ৰে হৰণ কৰা কথা বুজায় তে সেম এই সংখ্যাটো 5 ইয়াত ধৰ ইনডাইৰেক্টলি কৈছে 5 ৰে ৰিভাইজ বুলি কৈছে না 5 ৰে চাবা এটা উদাহৰণ এনেকুৱা অংক এটা আছে গতিকে ইয়াত কি কথা একে কথা গতিকে এই সংখ্যাটোক আমি কিহেৰে 5 ৰে হৰণ যোৱা কথাটো ভাবি লব অংকটো সেম হ'ব ঠিক আছে তে তেনেকুৱা অংকখিনি তোমালোকে চাবা মই ভাবিছো এনেকুৱা অংক এটা পৰীক্ষা দেবা আহিব লাগে চাও কি হয় তোমালোকৰ এক্সামলৈ আৰু কিমান দিন আছে আৰু মেবি 28 days মান আছে গতিকে বহুত ভালকে পঢ়া এক্সাম বহুত ভাল হ'ব লাগিব ঠিক আছে আমিতো আৰু কিমান দিন লগ পোৱা তোমালোকক দুমাহ মানে হৈছে দুমাহো নহয় এমাহ হৈছে এমাহ আমি কন্টিনিউ তোমালোকক লগ পাইছো গতিকে চোৱা এখিতে মই তোমালোকক এটা কথা ক'ব বিচাৰিছিলো শুনাচোন 2017 ত জাস্ট কোৱেশ্চন কেটামান আহিছিল হা সৰি 2019 ত কেটামান কোৱেশ্চন আহিছিল চাবা অখণ্ড সংখ্যা পাটিগণিতৰ মই হেগিটা অংক কৰাই নাথাকো দেখুৱা যে অযুগ্ম সংখ্যাৰ বৰ্গক মই কৈছো দেখুৱা যে অযুগ্ম সংখ্যাৰ বৰ্গক a10 + 1 ৰূপত প্ৰকাশ কৰা a10 + 1 ৰূপত প্ৰকাশ কৰা এনেকুৱা অংক ম্যাথমেটিক্সতো আছে a10 + 1 ৰূপত প্ৰকাশ কৰা আকৌ কিছুমান আছে 16k ৰূপত প্ৰকাশ কৰা চাবা 16k মানে বাহিৰলৈ 16 এটা উলিয়াব লাগে হেতু তেনেকুৱা 16k ৰূপত প্ৰকাশ কৰা 2019 ত আহিছে 2000 কিহত আহিছে 19 ত গতিকে এনেকুৱা অংক ম্যাথমেটিক্সতো আছে মই জানো ম্যাথমেটিক্সতো আছে গতিকে তোমালোকেও জানা সবে জানো গতিকে এনেকুৱা অংক কিটা কৰিবা 2019 ত আহিছে গতিকে মই এবাৰ ভাবিছো আগত যে কৰালো তেনেকুৱা অংক এটা আহিব লাগে বলা আমি এনেকুৱা কোৱেশ্চন আহিছে হেৰিয়ত 5 মাৰ্কতো আহিছে 3 মাৰ্কতো আহিছে 2016 চনত 3 মাৰ্কত 3টা কোৱেশ্চন দিছে 3 মাৰ্কত কেটা কোৱেশ্চন দিছে 3টা কোৱেশ্চন দিছে এনেকুৱা 1 মাৰ্ক 2 মাৰ্ক 3 মাৰ্ক এটা কোৱেশ্চনত এক কে দিছে ইমান কনজুস শুনা এতিয়া এনেকুৱা কোৱেশ্চন আহিলে কেনেকৈ কৰিম এটা কোৱেশ্চনত 1 মাৰ্ক দিয়ে কি কপাল এটা শুনাচোন এটো যদি আমি প্ৰুফ কৰো কি লিখিম জানানে এটা প্ৰথম কথা হল ওটা আমি কেনেকৈ কৰিম এতিয়া এটো প্ৰমাণ কৰিব দিছে কি কৰিব দিছে হেটো প্ৰমাণ কৰিব দিছে এতিয়া আমি এনেকৈ লিখিব নোৱাৰো নে কি লিখিম কোৱাচোন a এনেকৈ লিখিলা a mod of m প্ৰশ্নটো দিয়া আছে প্ৰশ্নটো লিখিব পাৰোনে কিবা কিছুমানে কি কয় প্ৰশ্নটো প্ৰমাণ কৰিব দিছে হেতুকে লিখিলো আৰে হেতু লিখিব নোৱাৰা মই একে বিধয় হৈ গলো ন গতিকে মই কি ক'ব বিচাৰিছো প্ৰশ্নটো যেটো দিয়া থাকে হেতু লাইন কেতিয়াও লিখি নলবা গতিকে আমি স্টাৰ্টিং কি কৰিম জানানে ইয়াত তুমি অকন ভাবিব লাগিব কি ক'ব লাগিব প্ৰথম কথা হল মই কি কৈছো যেটো লাইন প্ৰুফ কৰিব প্ৰুফ ডেট দিছে ন প্ৰুফ ডেট এটো প্ৰমাণ কৰিব দিছে গতিকে যেটো লাইন দিছে হেতু লাইন আমি নিলিখো হয় নহয় জানাও তোমালোকে হেতু লাইন আমি নিলিখো কি কৰিম শুনাচোন প্ৰথমে অংকটো ভাবিবা কি লিখা আছে ইয়াৰ মিনিংটো কি মই আগত কৈছিলো 5 এনেকৈ লিখা আছে কনগ্ৰেন্স 1 mod of 4 mod of কি লিখা আছে 4 মানে কি 5 ৰ পৰা এক এটা বিয়োগ কৰিলে 5 ৰ পৰা এক বিয়োগ কৰিলে কি হৰণ যায় 4 হৰণ যায় তে ভাবাচোন মানে কি হ'ব লাগিব a ৰ পৰা
a ৰে যদি বিয়োগ যায় এৰ পৰা গ'লে কিমান শূন্য শূন্য কিহেৰে m ৰে হৰণ যাব লাগে তো শুনা কথা এটা কম মই কেনেকৈ ষ্টাৰ্টিং কৰিম এটাকে লিখা মই এনেকৈ লিখিছোঁ a minus a is equal কিমান 0 a minus a is equal কিমান 0 এটাকে লিখিব পাৰা 0 কিহেৰে বিভাজ্য 0 শূন্য m ৰে বিভাজ্য কাৰণ কি বিভাজ্য কোন শূন্যক সবে বিভাজ্য 64 16 তুমি যি সংখ্যা লোৱা শূন্যক সবে বিভাজ্য গতিকে শূন্য কিহেৰে m ৰে বিভাজ্য গতিকে তুমি কেনেকৈ লিখিব পাৰা ডাইৰেক্ট লিখিব পাৰা শূন্য কিহেৰে বিভাজ্য m ৰে বিভাজ্য গতিকে এইটো কেনেকৈ লিখি দিব পাওঁ ডাইৰেক্ট লিখিব ক'লে এনেকৈ এটা লাইন লিখিব পাৰা ইমপ্লাইজ দিয়া a mod of m হৈ গ'ল আৰু একো নাই এটা প্ৰমাণ চোৱা a পৰা গ'লে কিমান শূন্য শূন্য কিহেৰে হৰণ যায় m ৰে হৰণ যায় কামটো সেইখিনিতে তে হৈ গ'ল এইটো প্ৰথম প্ৰুফড বুজি পালো না সেকেন্ডলৈ যাম বলা শুনা সেকেন্ডটো কৰো সেকেন্ডটো চোৱাচোন সেকেন্ডটো কি কৰিম এটো বুজি পালো সেকেন্ডটো কি কৰিম মই ইয়াত এটা প্ৰথম একিন এটা কথা এটা এড কৰিম হা দুটা বস্তু দুটা পাৰ্টৰ ভিডিও যদি চোৱা দুটা বস্তু মই একলগ কৰি এটা বস্তু বনাম তোমালোকে চাবা দে অকনমান মন কৰিবা মই কথাটো এনেকৈ লিখা আছে আকৌ কৈছো যে 5 ৰ পৰা 5 কনগ্ৰুয়েন্স কি লিখা আছে 1 mod of কিমান 4 mod of কিমান 4 এই বস্তুটোক তুমি এনেকৈ লিখিব পাৰা হা কেনেকৈ লিখিব পাৰা জানানে 5 - 1 এনেকৈ বুজি পাইছনে তুমি ইমপ্লাইজ দি পেলাই এনেকৈ লিখিব পাৰা কথাটো অকন মন দিবা মই এই কনসেপ্টটো মই ফাৰ্স্ট ভিডিও নে সেকেন্ড ভিডিওত কৈছো আৰু এটো কৈছো থাৰ্ড ভিডিওটোত আছে কি জানি এটোৰ মিনিংটো কি 5 ৰ পৰা 1 বিয়োগ কৰিলে যেটো সংখ্যা ওলাব সেই সংখ্যাটো কিৰে 4 বিভাজ্য মানে কি কৈ আছো 5 ৰ পৰা 1 বিয়োগ কৰিলে কিমান হ'ব 4 কিৰে 4 এটো বুজি পালো আৰু ইয়াৰ মিনিংটো কি ইয়াত যেটো সংখ্যা থাকে সেই সংখ্যাটো এটো সংখ্যা কি যায় হৰণ যায় হৰণ জানে না যায় তে কথাটো একেটা হয় না এনেকৈ লিখোনে 5 লিখি পেলাই এই সংখ্যাটো লিখি এটো লাগিলে এবাৰ চাবা হা এবাৰ চাবা মই কৈছো সংখ্যাত চালে বেছি ভাল হয় ন আখৰবিলাক লিখি থাকিলে আখৰবিলাক আমাক খেলি মেলি গয় সংখ্যাত চালে বহুত ভাল হয় তে এটো চোৱা 5 ৰ পৰা 1 গল 5 ৰ পৰা কিমান গল 1 গল তে 5 - 1 টো এফালে লিখিছো তা কি হৰণ যায় 4 ৰে হৰণ যায় কিমান বাৰ হৰণ কোন এনেকৈ থাকিলে কিমান বাৰ হৰণ যায় হেতু ইম্পৰ্টেন্ট হয় খালি কাৰণ এটো চাব লাগিব হৰণ যায় নে না যায় হৰণ যায় 5 ৰ পৰা 1 গলে কিমান 4 এটো আৰু এটা যদি মই নিয়মত লিখো কেনেকৈ লিখোচোন এটা কোৱাচোন 8 কনগ্ৰুয়েন্স কিমান দিও ধৰা কিমান দিও 3 দিও mod of কি লিখিম 4 mod of কি লিখো 5 লিখো হয় না এটো কেনেকৈ লিখাব কোৱাচোন 8 - 3 এফালে 5 লিখো মই পাৰো নে নৰো পাৰো মানে এতিয়া এনেকৈ কৰিম আগতো শূন্য আছিল গতিকে তেনেকৈ পটকে কৰিছ এটা কেনে কৈছ এটা শুনা মই সিধা সিধি এটা কোৱা মানুহ যদি বুলি থাকে যিখিনি যদি কথা দিয়া থাকে যদি বুলি কলে হেনি কি গিভেনত লিখি লবা গিভেন বুলি কয় লিখি লবা a = এনেকৈ a = নহয় কনগ্ৰুয়েন্স b mod of কিমান আছে mod of কিমান m তে এটুক যদি আমি এটু ষ্টাইলত সজাবলৈ যাও কেনেকৈ সজাম কৈছোন গতিকে অকমান কথাটো মনত ৰাখিব লাগিব ন কেনেকৈ মনত ৰাখিম a - b কিহেৰে হৰণ যায় m ৰে হৰণ যায় a - b কিহেৰে হৰণ যায় a - b কিহেৰে হৰণ যায় m ৰে হৰণ যায় হল বুজি পাইছো ধুনিয়াকৈ বুজি পাইছা এতিয়া শুনা এটো চোৱা a ইয়াত আছে b ইয়াত আছে উলিয়াব লাগে b এফালে a হিফালে তে এটা কাম কৰো a টো হিফালে ৰাখো b টো এফালে ৰাখো তে কেনেকৈ কৰিবচোন এনেকৈ কৰিব নোৱাৰি নে m কথাটো অকনমান চাবা ইয়াত এটো এনেকৈ লিখিব নোৱাৰি নে চাবা ইয়াত যদি মই -a দিও মাইনাস এটা যদি কমন ল কি কৈছো মাইনাস এটা কমন লৈছো হা মাইনাস এটা কমন ল এনেকৈ লিখো নে -a + b বুজি পাইছো নে কি কৰিলো -a এটা কমন লৈ কি কৰিলো মাইনাস এটা কমন ল মাইনাস এটা কমন ললো মাইনাস কমন ললে কি হয় সচোন মিলি আছে মাইনাস প্লাস মাইনাস মাইনাস b হৈ আছে তেনেকৈ হৈ আছে নহলে আৰু এটা কাম কৰিবা যদি ভাবা মই এনেকৈ বুজি পোৱা নাই ডাইৰেক্ট উল্টাই দিবা কি কৈ দিবা এনেকৈ ডাইৰেক্ট উল্টাই দিবা b টো আগত লিখিবা এটো কোড লিখিম পিছত লিখিম b টো কোড লিখিম আগত লিখিম এটো কোড লিখিম পিছত এনেকৈ যদি ডাইৰেক্ট উল্টাই দি আগতো মাইনাস এটা লাগিব যদি কিবা খেলি মেলি পোৱা আগৰ নিয়মটো কৰিব পাৰা সিধাপত চালা এনেকৈ কৰা হৈ আছে b কি কৈছো মই এটো ডাইৰেক্ট উল্টাই দিলো মানে b আগত কি আছিল মাইনাস হৈ গল কি প্লাস আছিল প্লাস হৈ গল কি মাইনাস আগত কি চিন আছে দিটো আকৌ যদি মিলাই প্লাস চোন মাইনাসে প্লাসে মাইনাস b হৈ আছে মাইনাসে প্লাস মিলি আছে তো কেনেকৈ কৰা হেতু ইম্পৰ্টেন্ট হয় মানে এটো উল্টাব লাগিব কি কৰিব লাগিব উল্টাব লাগিব তে এটুক যদি m ৰে হৰণ যায় এটুকটো m ৰে হৰণ যায় জানে না যায় তে এটো এনেকৈ লিখিলে কিবা প্ৰবলেম আছে নেকি হৰণ যায় নে যায় হে চাব লাগে মাইনাসটো লগত একো ইম্পৰ্টেন্ট নাই তুমি এটো লাইন লিখিব পাৰা কোনো কাটিব নোৱাৰে বুজি পাছনে m ৰে এই সংখ্যাটো হৰণ যায় কিমান বাৰ হৰণ যায় হেতু ইম্পৰ্টেন্ট নহয় b - কিহেৰে হৰণ যায় m ৰে হৰণ যায় তে এটু কিহেৰে হৰণ যায় m ৰে হৰণ যায় তে এনেকৈ থাকিলে যদি এনেকৈ লিখিব পাৰা তে এনেকৈ থাকিলে কেনেকৈ লিখিম চোৱা মই কি কৈছো এনেকৈ থাকিলে কেনেকৈ লিখে এই দুটা আখৰ কেনেকৈ লিখে a আৰু b টো পিছত লিখি পেলাই এটো আগলৈ লৈ আহে এটো আগত আছে তে কেনেকৈ লিখিম mod m পিছত আহি যাব mod m ক'ত আহিব পিছত আহিব হল ইয়াত তিনডাল চিন আহিব ইয়াত কি লিখিম চোৱাচোন এটো ইয়াত থাকুতে এটো ইয়ালে গৈছে মানে এটো ইয়াত থাকুতে ইয়াত আহিছে ইয়াত থাকা কাৰণে ক'ত যাব ইয়াত তেচোন এই বি টো ক'লে আহিব বি টো চাগে ইয়াত আহিব এটো ক'ত থাকিব ইয়াত থাকিব বুজি পালো নে মই কি ক'লো চোৱাচোন মই আকৌ কৈছো এবাৰ মন দিয়া এনেকৈ যেতিয়া আছিলে mod m টো ইয়াত লিখিছা মানে বি টো ক'ত লিখিছা বি টো পিছত লিখিছা এটো ক'ত লিখিছা এটো নিয়মটো খালি চাই লয় এটো কেনেকৈ লিখিছো
এটো কেনেকৈ লিখিছো 4 টো ইয়াত লিখিছো এই 5 ৰ পৰা 1 টো বিয়োগ কৰিছো প্ৰথম যেটো সংখ্যা থাকে হেটোৰ পৰা এটো বিয়োগ কৰিছো তে এটোৰ পৰা যদি এটো নিয়মটো যদি তুমি জানা এটোৰ পৰা এটো নিয়মটো নাজানিবা জানো কেনেকৈ কৰিছো গতিকে হেটো কথা ভাবিলে হল উল্টাকে এটোৰ পৰা এটো লাইন হৈছে তে এটোৰ পৰা এটো লাইন কেনেকৈ বনাম ভাবিম এটোৰ পৰা এটো লাইন বনাই লৈছা দেখি আহি এখিনি পালাহি এখিনি পা কোনটো লাইন বনাব লাগে এটো লাইন বনাব তে উল্টাকে ভাবা আৰু একেবাৰে ফাৰ্স্ট কেনেকৈ কৰিম বি টো আগত লিখে এ বি টো ক'ত লিখে আগত লিখে এ টো ক'ত লিখে পিছত লিখে মোড অফ এম লিখে বুজি পাইছো নে কি কৈছো এটো চোৱাচোন মই ধুনিয়াকৈ এবাৰ কম ৰেড কালাৰটোৰ কলম দি দেখাও এটো চোৱাচোন এটো এ আছে ন তো এটো ক'ত লিখিছিলা ইয়াত লিখিছিলা হয় নহয় এটা তোমাৰ হাতত এ টো আছে বি টো আছে ক'ত এটো চোৱা এ টো ইয়াত থাকুতে ইয়াত লিখিছা তোমাৰ আছে ক'ত বি টো ইয়াত তে বি টো তুমি বাই ফালে লৈ আহিলা মিলি থাকা নাই জানো আগতে মাইনাস বি যেটো আছিলে মানে ইয়াত যেটো বি আছিলে হে বি টো তুমি মাইনাস হিচাপে লিখিছিলা গতিকে মাইনাস হিচাপ বি টো যেটা ইয়াত আছিল তুমি মাইনাস হিচাপে লিখিছিলা গতিকে এতিয়া তোমাৰ হাতত মাইনাস এ আছে গতিকে হেতু কেনেকৈ লিখিবা ইফালে লিখিবা চোৱাচোন একে কথা নহয় জানো কথাটো কোন চাব অকন মন দিবা হা ইয়াত মাইনাস বি টো এনেকৈ থাকোতে মাইনাস বি লিখিছা বি টো এনেকৈ থাকোতে কিন্তু মাইনাস বি লিখিছো গতিকে এবাৰ কি কৰিছো মাইনাস এ আছে মাইনাস এটো কেনেকৈ লিখো এনেকৈ লিখো তে মোড অফ কি লিখিলো মানে মই কি ক'ব বিচাৰিছো তুমি যদি এই লাইনটোৰ পৰা এটো লাইন বনাব পাৰা তে তুমি উল্টাকে এই লাইনটোৰ পৰা এটো লাইন কেনেকৈ হল হেতু ভাবিব পৰা হ'ব লাগিব বুজি পাছনে মই আকৌ কৈছো এটো লাইনৰ পৰা যদি এটো লাইন কেনেকৈ হল তোমালোকে সবে জানিছা গতিকে তোমালোকে উল্টাকে চোৱা 5 8 - 3 হলে এটো লাইন কেনেকৈ বনাম গতিকে হেতু আইডিয়াটো তোমাৰ থাকিব লাগিব কেনেকৈ বনাই হেতু 8 টো প্ৰথমে লিখে পিছত কনগ্ৰেন্স দিবা 3 লিখি পেলাই মোড অফ এম মানে যেটো মাইনাস থাকে হেতু হিফালে লিখি দিয়ে যেটো মাইনাস থাকি দিয়ে কোনো হিফালে লিখে মাইনাস থাকাটো হিফালে লিখা না মানে মই যদি সিধা সিধি কওঁ এটো লাইনৰ পৰা এটো লাইন বনিছে আহিছো এখিনি পালোহি দেখিছো আকৌ মোডলে যাব লাগে উল্টাকে ঘুৰি পেলাই গুচি গৈছো ন হেতু হৈ গল কোনো সেকেন্ড প্রুফটো হৈ গল প্রুফড বুজি পালো নে বলে আমি থার্ড টু লে যাও এটা থার্ড টু একেবাৰে সিধা সিধি কম তোমালোকে ধুনিয়াকে চাবা ধুনিয়াকে ওলাব ইয়াত কি দিছাচোন আকৌ যদি দিছে কেতিকে কি লিখিম সিধা সিধি কথা given লিখা যদি আছে ন given লিখিলা তে a লিখিলা এটো দিলা b মোড অফ কি লিখিলা মোড অফ m দিলা given লিখিলা কমা দিছা কমা দিয়া যদি আৰু থাকে যদি প্ৰশ্নত মোৰ মতে আৰু যদি থাকে আৰু আছে আৰু লিখিবা জি আছে লিখিবা মই আৰু লিখি লৈছো এতিয়া আৰু আছে যদি আৰু লিখে কমা যদি আছে কমা দিম b লিখিলা কনগ্ৰেন্স দিলা c মোড অফ কি লিখিলা মোড অফ m লিখিলা আগতে এটা বস্তু আছিল এটা কেটা বস্তু আছে দুটা বস্তু আছে কেনেকৈ কৰিবা কোৱাচোন একদম সহজ অংক দেই একদম সহজ অংক কেনেকৈ লিখিম m লিখা এটা চিন দিয়া ইয়াত কি লিখিম a - b কপাইল ধুনিয়াকৈ বুজি পাছো আৰু আছে আৰু লিখি থৈ দিয়া আৰু আছে কি লিখি দিয়া আৰু লিখি থৈ দিয়া b লিখা এটো দিয়া হল আচ্ছা নাই মানে কি লিখিব লাগিব m লিখিব লাগিব কি লিখিব লাগিব m ঠিক আছে m তো প্ৰথমে লিখিম ন তাৰছত কি লিখিম b - c এটা যদি তুমি ভাবা মই বলে ইকুয়েশন এটা দিলো ইকুয়েশন নাম্বার এটো 1 দিয়া ধুনিয়াকৈ দিবা হা এটো ইকুয়েশন নাম্বার কিমান 2 দিয়া এটা এটা কাম কৰা এতিয়া কি কৰা 1 + 2 কৰা 1 আৰু 2 যোগ কৰি দিয়া 1 আৰু 2 কি কৰি দিয়া যোগ কৰি দিয়া এনেকৈ কৰিব মানে m বা একো নিলিখাকে কৰিব পাও হা একো নিলিখাকে কৰিব পাও এনেকৈ যদি থাকো একো নিলিখাকে কৰিব পাই এইবিলাক একো নিদিয়াকে কৰিব পাই কোনো ভুল দিব নোৱাৰে এনেকৈ লিখিব মানে m লিখিলা মানে কি a - b m এৰে হৰণ যায় b - c কিহেৰে হৰণ যায় m এৰে মই যদি সিধা সিধি কথা এটা কওঁ 5 নহয় 10ক ধৰা 5এৰে হৰণ যায় 15ক ধৰা 5এৰে হৰণ যায় 10ক কিহেৰে হৰণ যায় 5এৰে হৰণ যায় 15ক কিহেৰে হৰণ যায় 5এৰে হৰণ যায় এতিয়া এনেকৈ লিখিব পাৰিম নে বাৰু কৈছো তোমাক ইমপ্লাইজ দি পেলাই লিখিলা 5ক 10 যোগ 15 হৰণ যায় জানে না যায় সিওর যায় মানে এই দুটা সংখ্যা যদি যোগ কৰি দিয়া তেতিয়া 5এৰে হৰণ যাবই তো নিয়ম ন যাবই কিয় না যাব এটো সংখ্যা যদি যোগ কৰি দিও তাক তেতিয়াও কিহেৰে যাব 5এৰে যাব সেম কি কৰিম এই সংখ্যাটোৰ লগত এই সংখ্যাটো মই কি কৰি দিম যোগ কৰি দিম তো চাবা মই কাখত কি লিখিছিলো বা লাগিলে কাখত লিখি লবা a - b plus b - c গতিকে একো ইফেক্ট নকৰে তাৰছত এটো লগত এটো মৰিব থাকি গল কি m mod of a - c ঠিক আছে এনেকৈ আহি গল এটা আমি এটো কেনেকৈ সজাই দিম আগৰ নিচিনা প্ৰথমে কি লিখিবা যদি কোন আছে প্ৰশ্নটো চাই পেলাই লিখি দিয়া আৰু ইয়াত কি চালা কি লাগে mod of क्या हो गया m हो गया प्रूफ 3 ভিতৰত কিমান পাবা 3 একদম সহজ অংক হা গতিকে আৰু এটা অংক আছে সো এটো কোৱেশ্চন চোৱা এটো কোৱেশ্চন 2018 ত আহিছে প্ৰথম কথা হল 5 মাৰ্কৰ কোৱেশ্চনত আহিছে এটো কোৱেশ্চন দুটা কোৱেশ্চন আহিছে 5 মাৰ্কত আৰু কিবা এটা থিওৰেম এটা লিখিব আহিছে কিবা এটা লিখিবলৈ আহিছে এটো চাই লবা কিতাপত চাই লবা এটা মই এখানে কথা এটা কলো ন হেৰি কথা 8m এটা চাবা হা 8m যুগ্ম সংখ্যা 8m + 1 16 কে ৰূপত প্ৰকাশ কৰা হেতন অংক কিটা চাবা হা এটা মই এটা কৰাই নাথাকো আৰু এটা শুনা এটো অংক কেনেকৈ প্ৰমাণ কৰিলে আকৌ চোৱা এখিনি দিয়া আছে এটো প্ৰুফ কৰিব লাগে দুটা প্ৰুফ কৰিব লাগে চোৱাচোন দুটা বস্তু দিয়া আছে কি লিখিবা সিধা কথা গিভেন লিখিলো দুটা বস্তু লিখিলা
লিখি লৈছোঁ হা কিয় লিখি লৈছোঁ কৈ থাকিলে সময় লাগিব গতিকে আকৌ আগৰ নিচিনা এনেকৈ আছে গতিকে কি লিখিবা এনটো আগত লিখিলা গতিকে এইটো কি লিখিবা a minus b কিহেৰে হৰণ যায় এনে হৈছে আৰু থাকিলে আৰু লিখিম কমা থাকিলে কমা দিম কমা আছে কাৰণে কমা দিলা n আছে কাৰণে n লিখিলা c minus d টো ক'বা আহিল বুজি পালো না অথৰ নিচিনা c minus d লিখিলা এটা কি কৰিবা দুইটা কি কৰি দিয়া যোগ কৰি দিয়া আগৰ নিচিনা দুইটা কি কৰি দিম যোগ কৰিলে একো ইফেক্ট নকৰে সেইটোকো হৰণ যাব গতিকে অথনিটো কাটাকুটি গৈছিল ইয়াত কাটাকুটি নাযায় নকলে কি কৰিছোন -b টো কোনফালে লিখিলা সিফালে লিখিলা মানে a আৰু c টো একেলগে লিখিলো b আৰু d একেলগে লিখিলো দুটাটা মাইনাস আছে মাইনাস এটা কমন লৈ পেলাই b + d টো একেলগে লিখিলো এফালে a + c লিখিলো এই পিছত এইটো নকৰিলে হয় তোমালোকৰ কাৰণে মই কৰি দিছো কোন স্পিড আছে নেকি কোৱা কোনবাই কয় মই অলপ স্পিড পঢ়াও লাহে লাহে ঠিক হ'ব নতুনকৈ আহিছো হে বুজি পাছনে কবা হা কেতিয়াবা কিবা অসুবিধা পালে আমি যিমান পাৰো ট্ৰাই কৰিম লাহে লাহে ভিডিঅ' কোৱালিটি সাউন্ড কোৱালিটি হেৰি কোৱালিটি আমি বহুত ট্ৰাই কৰিম এইবিলাক ঠিক কৰিবলৈ শুনা এইবিলাক বাদ দিয়া a + c অলপ স্পিডত কৈছিল ঘটকে গম পাই গ'ল কথাটো a + c আছে ন a + c টো ক'ত লিখিলো এটো লাইন মই একো কৰা নাই চোৱা b - ইয়াত মাইনাস আছে গতে মাইনাস কমন লৈ b + d লিখিলো a + c টো আগত লিখিলো হল এতিয়া শুনা a + c ব্ৰেকেট দি পেলাই লিখিলো b - d টো ইফালে এইখিনিতে দেখোন মই ব্ৰেকেট ডাল দি বুলি দিব মই পাওনে নোৱাৰো মই নাই লিখা জাস্ট তোমালোক বুজাবৰ কাৰণে মই এটো ক'লো যে মাইনাসটো মই বুজাব এক্সট্ৰাকে লিখিছো ইয়াত ব্ৰেকেট দিছো ঠিক আছে এটা কি লিখিবা আগৰ নিচিনা a + c টো ইফালে লিখা যেটো মাইনাস থাকে হেতু ইফালে লিখা মোটা ফেন আনসাৰ হলে দেখোন p আৰু v d বুজি পালো সো কিমান সোনকালে হৈ গ'ল 1 মিনিটত 2 মিনিটৰ এটা ভিডিও কোৱেশ্চন হৈ গ'ল খালি কৰি থাকিলে সময় লাগে বলা নেক্সট টু চাও 2 নম্বৰটো কোৱেশ্চন এই কোৱেশ্চনটো কোনমান বেলেগকে কৰিব লাগিব দেই অকমান মন দিবা ধুনিয়াকৈ অংকটো কৰিব পাৰিম প্ৰথম কথা হ'ল ইয়াত অকমান বেলেগ হ'ব প্ৰথম কথা হ'ল আগৰ অংকটোত আমি কি কৰিছিলো চাবা দুইটা সাইড যোগ কৰি দিছিলো দুইটা সাইড কি কৰিছিলো যোগ কৰোতে আনসাৰটো ওলাই গৈছিল যদি মই সিধা কওঁ তাত চাবচোন ইয়াত a + c আছে তাতো b + d আছে মানে সেইকিটা বস্তু আছিল a b c d গতিকে ইফাল কৈছো হৈ গৈছিল হয়নে কিন্তু এইটো অংকটোন এটোত a আৰু c পূৰণ হৈ আছে ইয়াত b আৰু d কি হৈছে পূৰণ হৈ আছে এতিয়া মই কৈ আছো তোমালোকে মন দি শুনিবা অকমান মন দি শুনিবা চোৱা গুটেখিনি লিখা আছে গিভেন গুটেখিনি লিখিলাকেতো জানিব লগা একো নাই সিধা কথা এখিনি বুজি পাম কেনেকৈ বুজি পালোচোন এখিনি কি লিখিলো এটো বুজি পাইছো a - b লিখিলা কিহেৰে হৰণ যায় n ৰে হৰণ যায় এটো লিখাটো বুজি পাইছো অথনিও লিখিছিলো c - d n ৰে হৰণ যায় এটো বুজি পালো এতিয়া শুনা এতিয়া আগতে কি কৰিছিলো এখিনি পাৰ্ট লিখি পেলাই দুইটা পাৰ্ট কি কৰিছো যোগ কৰি দিছিলো এতিয়া যদি পূৰণ কৰি দিও এই পাৰ্টৰ লগত এই পাৰ্টটো যদি পূৰণ কৰি দিও পূৰণ কৰিলে কি হ'ব জানে a লগত c আহিব এনেকুৱাচোন a - b লগত যদি c d পূৰণ কৰি দিও c - d যদি পূৰণ কৰি দিও এটা দুটা তিনটা চাৰিটা বস্তু নাহিব জানো তোমাৰ হাতত আছে কেটা বস্তু মানে কি আহিবচোন এটো লগত পূৰণ কৰিলে ac আহিব এটো লগত পূৰণ কৰিলে কি আহিব ac এটো লগত পূৰণ কৰিলে কিমান আহিব ad আহিব পিছত আহিব কিমান bc আৰু এটা কি আহিব bd তোমাৰ হাতত আছে bd আৰু ac হে তেটো বস্তুটো নাই গতিকে দিগদাৰ কৰিব গতিকে কেনে কৰিম চোন অকমান এখিনতে মন দিয়া আৰু এটা নতুনকে কথা এখিন এড কৰি লোৱা হা তোমালোকে জানাও তথাপিতো মই কৈছো সাবাতে স্টেপ বিলাক কেনেকৈ হয় মই কৈছিলো নেকি মই আগত 5ক কিহেৰে হৰণ 5 নহয় ধৰা মই এটা সংখ্যা লিখো কি দিও 15 কিহেৰে হৰণ আছে 5ৰে 15 কিহেৰে হৰণ গৈছে ইয়াত ইম্পৰ্টেন্ট নহয় 15ক 5ৰে কিমান গৈছে খালি এটা চাও আমি কি কৈছো মই মোৰ হেয়ত কৈছো যে 15ক 5ৰে হৰণ যায় 15ক 5ৰে কি যায় হৰণ যায় এতিয়া এই বস্তুটোক আমি সজাও বুলি সজাব পাৰো মই কৈছো নেকি আগত 15টো কেনেকৈ 15 ইকুৱেল এই 15টো সৃষ্টি হতে কি সৃষ্টি 15টো কেনেকৈ সৃষ্টি হৈছে এই 15টো কেনেকৈ মানে এই 15টো এনেকৈ হৈ থকা নাই জানো 5ৰেটো কিবা গৈছে 3 বাৰ মানে 5ৰ লগত 3 পূৰণ কৰি কি হৈছে 15 এই 15ৰ সৃষ্টি কেনেকৈ হৈছে 5ৰ লগত কি পূৰণ কৰি 3 পূৰণ কৰি 5ৰ লগত কি পূৰণ কৰি 3 পূৰণ কৰি তেনেকৈ এই বস্তুটোক যদি 15 ইয়াত 5 আছে কেনেকৈ 15টো প্ৰথমে লিখি 5 পূৰণ 3 দি দিলো হয় নহয় ইয়াতো সেম চোন a - b টো আছে প্ৰথমতে লিখিলা ইয়াত 15 আছে এনেকৈ লিখিলা 5 টো ইয়াত লিখিলা ইয়াত কি লিখিছে n আছে n টো ইয়াত লিখিলা ইয়াত তুমি 3 বুলি গম পাইছিলা জানো গম পাও না পাও গতিকে ইয়াত কি লিখিছো k1 আগতে কৈছিলো ইয়াত এটো কথা লিখিলে ইয়াত এটা বস্তু কাষতে লিখি দিয়া এখিনতে লিখো এখিনতে লিখো লিখা এখিনতে লিখা এখিনতে লিখিবা k1 belongs to কি লিখিব লাগিব z লিখিব লাগিব ইয়াত লিখিব লাগিব k2 belongs to কি লিখিব লাগিব k2 belongs to z লিখিব লাগিব বুজিছনে এটো সেম কথা দে এটো যেনেকৈ আহিছে এটো সেম আহিছে গতিকে মই ভাবিছো এখিনলৈকে অকমান বুজি পাইছা অকমান চাব লাগিব দেই অকমান চাব লাগিব অকমান লেভেলটো অকমান ওপৰত এখিনিত গতিকে এখিলে বুজি পালো এটো সতি সেম হা 15টো আগত লিখিলা 5ৰ লগত কি পূৰণ কৰিলো 3 ইয়াত চোৱা a - b টো প্ৰথমতে লিখিলো a - b টো ক'ত লিখিলো প্ৰথমে লিখিলো ইয়াত কি আছে n a to n তালত কি সংখ্যাটা পূৰণ কৰিলে সংখ্যাটো হ'ব যেনেকৈ মই ভাবিছিলো 15টো লিখি 5 পাছত কি সংখ্যাটা পূৰণ কৰিলে হ'ব কিমান 3 বুলি গম পাই গৈছিলো ইয়াতটো নহয় ন গতিকে কিছো k1 এটো লিখিলা এতিয়া আৰু কি কৰা জানা এতিয়া মই ইয়াৰ পৰা a মানটো উলিয়াই লওঁ কি সমান উলিয়াই লওঁ a মানটো উলিয়াই লওঁ সিফালে কি উলিয়াই লওঁ c মানটো উলিয়াই লওঁ কি উলিয়াই লওঁ তাৰপিছত দুটা পূৰণ কৰিম তেতিয়া কি আহিব আমাৰ ac আহি যাব বুজি পালো নে আলো সো a মানটো কি ধুনিয়াকৈ ওলালে কি কৰিম b - b টো সিফালে লৈ গলো এটো কি ভুল এটো ভুল হ'ল প্লাস b হ'ব লাগিছিল দেখিছানে এটো মাইনাস d আছে কি হ'ব লাগে প্লাস d হ'ব লাগিছিল ঠিক আছে দিয়া এটো কি বলেছে ঠিক আছে এটা মই গুটেটো মাইনাস দিয়ে কৈ পেলালো একো প্ৰবলেম নহয় সো মই সো হেই কৈছো দুইটা কি কৰি 1 আৰু 2 লিখিলা দুইটা কি হ'ল পূৰণ
দুটা কি হ'ল পূৰণ মই পটকে কৰিছিলোঁ পটকে মানে এইখিনি চিনটো হেৰি হৈ গ'ল ঠিক আছে একো নাই চোৱা পিছখিনি চোৱা এ লগত চি কনচেপ্টটো বুজা এ লগত চি আহি গ'ল এ আৰু চি এ আৰু চি আহি গ'ল এতিয়া মই এ আৰু চি পূৰণ কৰি দিম বাকীখিনি যি হয় হওক এইটো ইকুৱেশ্যন 1 দিলা ইকুৱেশ্যন 2 দিলা এইটো ইকুৱেশ্যন কি হ'ব 2 লিখিলা 1 আৰু কি 2 পূৰণ কৰি দিয়া গতিকে হৈ গ'ল কিমান এ চি এন কে প্লাছ বি ইয়াত হৈ গ'ল প্লাছ চি প্লাছ হ'লে ভাল হয় গোটেই সোপা কি হ'ব গোটেই সোপা কিহৰ কাৰবাৰ হ'ব প্লাছ হ'ব গোটেইবিলাক কি হ'ব প্লাছ হ'ব এতিয়া একো নাই এ চি কণ্টিনিউ ৰাখা এইখিনি চব পূৰণ কৰি দিয়া এইখিনি কি চব কি পূৰণ কৰি দিয়া চব পূৰণ কৰি দিছোঁ এইবিলাক চব পূৰণ কৰি দিছোঁ ঠিক আছে চাৰিটা বস্তু ওলাল এতিয়া কি কৰিবা এই বি ডি বস্তুটো আগত লিখিবা তোমালোকে অংকটো দুবাৰমান কৰি চাবা ধুনীয়াকৈ পাৰিম বি ডি আহিব পাৰে এক্সামত বি ডিটো ক'লে আহিব অহা নাই 16 চনত আহিছিল এইটো কি চনত আহিছিল 2016 চনত আহিছিল না 2000 এক মিনিট মোক চাব দিয়া এইটো কুৱেশ্যন 2000 নহয় 2018 হয় দিয়া মই ঠিকে কৈছিলোঁ মই ভাবিছোঁ 2016 আগৰটো 2000 হেৰিত আহিছিলে হা 2000 কিমান 2018 আহিছে এবাৰ আহিব পাৰে কি কোনখিনি পাইছিলোঁগৈ এইখিনি বি ডি মোৰ হাতত এ চি আছে বি ডিটো সেইটো মানে বি ডি মানে এইটো বি ডি চোৱা এইটো বি ডি গতিকে মই কি ক'ম বি ডিটো আগত লিখোঁ এইটো পিছত লিখিলোঁ ঠিক আছে এতিয়া চোৱা এতিয়া চাবা দেই এতিয়া কি কৰিলোঁ এই বি ডিটো এইটো বস্তু থাকক এইটোও থাকক এইখিনিও থাকক এই গোটেইখিনিৰ পৰা কিবা এটা কমন আহে অকণমান ষ্টেপকেইটা অকণমান চাবা দেই মনত ৰাখিবলৈ ট্ৰাই কৰিবা কি ইয়াত এইটো কি কমন আহে এন এটা কমন এনটো কমন ল'লোঁ ঠিক আছে এন কমন লোৱাৰ পিছত এইটো বি ডি হয়নে এই বি ডিটো কোনফালে লিখা এইফালে আনা এইফালে কোনফালে আনা এইফালে আনা কি সজাইছোঁ চাবা হা এইটো কোনফালে এইফালে লিখিলোঁ কাৰণ কিয় সজাইছোঁ কোৱাচোন এই লাইনটো যদি মই উল্টাকৈ ভাবোঁ এ চি এই বি ডিটো কোনফালে আহিছে মানে এই লাইনটো যদি মই উল্টাকৈ ভাবোঁ তাৰ আগৰ লাইনটো চাই কেনেকুৱা হৈ আছিল চাগে এ চি এনেকুৱা হৈ থকা নাই জানো মানে এনেকুৱা হৈ থকা নাই জানো বি ডি কি লিখিম মড নহয় এক মিনিট মানে কি এইটো শুনা এক মিনিট শুনা কনফিউজন লাগিব এনেকৈ লিখি দিলে মই কৈছোঁ যে ইয়াৰ আগৰ লাইনটো চাগে এ চিৰ পৰা বি ডি বি ক'লে কি হয় এনেৰে হৰণ যায় এনেৰে কি যায় হৰণ যায় ইয়াত চোৱাচোন এইটো কি লিখিছোঁ এ চিটো আগত লিখিলোঁ বি ডিটোকে ইফালৰ পৰা লৈ আহিলোঁ হ'ল ইয়াত কিন্তু কনকাৰেঞ্চ নাই দেই এইবিলাক সমান চিন কিন্তু ইয়াত মোডৰ কথা অহা নাই মোড আহিলে কনকাৰেঞ্চ আহে ঠিক আছে তো এইটো এইফালে লৈ আহিলা এইখিনি চেম লিখিলা এতিয়া চোৱা এই বস্তুটো আকৌ চেম এই বস্তুটো অকণ মন দিবা হা এই মন দিবা মন দিলে বুজি নাপাম এই বস্তুটো চাম হা এই বস্তুটো চোৱা এই বস্তুটো তুমি চোৱা এই বস্তুটোৰ লগত আকৌ মিল আছে কোনটোৰ লগত মিল আছে সেইটোৰ লগত মিল আছে মই যদি এই গোটেইখিনি বস্তু অকণ মন দিবা এই গোটেইখিনি বস্তু এই গোটেইখিনি গুল দিয়া যিখিনি বস্তু এই গোটেইখিনি যদি 15 বুলি ভাবিলোঁ 15 বুলি ভাবিলোঁ নে ধুনীয়াকৈ বুজি পাম চাবা 15 বুলি ভাবিলোঁ এতিয়া চোৱা এইটো এন আছে এনটো কি বুলি ভাবোঁ 5 বুলি ভাবোঁ তে 3 মানে কি এই গোটেইখিনি ভাবি ল'লোঁ কিমান 3 গোটেইখিনি কিমান 3 তেনে কেনেকৈ লিখিম এইটো উল্টাকৈ ভাবা আকৌ 15টো ইয়াত লিখিবলৈ মানে 5 হৰণ গৈছে বুলি লিখিব মানে এইটো ইয়াত লিখি দিব পাৰি তে চোৱা এইখিনি ক'ত লিখিলোঁ এই এনটো ক'ত লিখিলোঁ ইয়াত লিখিলোঁ এইটো সৈতে চেম এইটো সৈতে মিলাই চোৱা খালি মিলাই চাবা মানে এইটো লিখিলা বুজি পালোঁ নে গতিকে কি লিখিব পাৰিবা এইটো যেতিয়া এনেকৈ লিখিলা আকৌ এইটো লিখিব পাৰিবা কেনেকৈ লিখিম বুজি পাইছোঁ নে ষ্টেপবিলাক কেনেকৈ হৈছে মানে ভাবিব পৰা হ'ব লাগিব মডত থাকিলে ডিভাইডেড বাইত কেনেকৈ লিখা আকৌ সেইটো কেনেকৈ ব্ৰেক কৰিব পাৰি তিনিটা ষ্টেপ আছে হা কথাকেইটা অকণমান ট্ৰাই কৰিবা মই অথনিটোতো কৈছিলোঁ ইয়াত দুটা ষ্টেপ শিকালোঁ তাৰ আগৰটোতো মই শিকাইছিলোঁ গতিকে অকণমান চাবা এতিয়া চোৱা এইটো পৰা এইটো লাইন কেনেকৈ বনালোঁ গম পালোঁ নে এতিয়া চোৱা এনেকৈ যদি থাকে তে কেনেকৈ লিখিব পাৰি এই গোটেই সংখ্যাটোক কেনেকৈ লিখে আগৰ ভিতৰতো ধুনীয়াকৈ কৈছোঁ এ চিটো প্ৰথমে লিখে মাইনাছ থকাটো কোনফালে পিছফালে লিখে মড অফ এন হৈ গ'ল পি আৰ অ' ভি ই ডি প্ৰুফ ইয়াত আৰু এটা বস্তু আৰু এটা লাইন এড কৰিব পাৰা এইখিনিলৈকে হ'ল নহয় এইখিনিলৈকে হ'ল তুমি এইখিনিতে আৰু এটা লাইন এড কৰিব পাৰা নকৰিলেও প্ৰব্লেম নাই মানে কি জানা এই গোটেইখিনি বস্তু সলনি এই যিখিনি গোটেইখিনি বস্তু আছে এই গোটেইখিনি বস্তু কে বুলি লিখি ল'ব পাৰা আমি ইয়াত কে আছে নে কে ক'ত ইউজ কৰা নাই গোটেইখিনি সলনি কে লিখিব পাৰা কে লিখিলে ইয়াত গোটেইখিনি সলনি কে আহি যাব গোটেইখিনি সলনি কি এন কে মানে এনেকৈ এটা লাইন লিখোঁ বুলি ইয়াৰ পিছৰ লাইনটো মানে এইখিনি এই পিছৰ লাইন এটা লিখোঁ বুলি লিখিব পাৰা নিলিখিলেও কোনো প্ৰব্লেম নাই এছ মাইনাছ বি ডি এন অফ কে লিখিব পাৰা কিন্তু তাত এতিয়া কাষত লিখিব লাগিব কে ইজুকেলটো গোটেইখিনি মান লিখিব লাগিব কে ইজুকেলটো গোটেইখিনি লিখিব লাগিব বুজি পাইছনে মই কি কৈছোঁ কে ইজুকেল গোটেইখিনি ইয়াত লিখিব লাগিব তাৰপিছত কি আৰু এইটো কেটো কোনো একে কথা এইখিনি থকা আৰু কে থকা একে কথা ন তে গোটেইখিনি লিখিলেও লিখিব পাৰা সেইটো লিখিব কিন্তু আকৌ লিখিব লাগিব কাষত কে বিলংছ টু কি জেড সেইটো কথা লিখিব পাৰা বা এইটো লিখিব পাৰা এই গোটেইখিনি বস্তু বিলংছ টু কি হৈছে জেড হৈ আছে হা এইখিনি লিখিলে লিখিবা কাৰেণ্টে গুচি গৈছিলে এতিয়া শুনা বুজি পালোঁ নে মই কৈ আছোঁ এতিয়া কথাটো হ'ল এইটো চেপ্টাৰ এইখিনিতে শেষ কৰিছোঁ যিকেইটা কৰিব মানে এক্সট্ৰাকৈ কৈছোঁ সেইটো তোমালোকে কৰিবা মই নেক্সট কৰ্ডিনেট জ্যামিতি ষ্টাৰ্ট কৰিম নেক্সট এক্সামলৈ সেইদিনহে আছে 28 দিনমানহে আছে গতিকে কৰ্ডিনেট জ্যামিতি যিমান পাৰোঁ এইকেইদিন মই ভিডিঅ'কেইটা দিব ট্ৰাই কৰিম গোটেইকেইটা চেপ্টাৰ যাতে শেষ হৈ যাওক আমি ট্ৰাই কৰিম আমাৰো টিউশ্যন থাকে স্কুল থাকে মিলাব লাগে চবফালে ঠিক আছে থেংক ইউ তোমালোকৰ লগতো জইন হৈ বহুতখিনি ভাল লাগিছে যথেষ্টখিনি ছাপোৰ্ট পাইছোঁ থেংক ইউ ছ' মাছ